Hi everyone, welcome back. আপুনি লৰা হওক বা ছোৱালী হওক যদি আপুনি weight loss কৰিবৰ কাৰণে struggle কৰি আছে তেতিয়াহলে মেবি এই ভিডিওটো আপোনাৰ কাৰণে আই ওপেনাৰ হ'ব পাৰে বহুত ইনফৰ্মেটিভ হ'ব পাৰে এইটো টপিকৰ ওপৰত মই আগতে কেইবাবাৰো ডিসকাস কৰিছো কিন্তু মোৰ ভিডিও বহুত কম মানুহে চাই সো এনিৱেজ গাইজ আমাৰ ইয়াতে মানুহবিলাকে যেতিয়া জিমত জয়েন কৰে weight loss মানে টাৰ্গেট লৈ পেলে তেতিয়া সব মানুহকে দুটা বস্তু লাগে এটা হৈছে শৰ্ট টাৰ্ম ৰিজাল্ট আৰু এটা বস্তু হৈছে যে weighing machine যদি মোৰ সেই weight টো অকমান কমি যায় যেনেকৈ কৰা তোমাৰ ইচ্ছা মই সব কৰিম জাস্ট মোক weight টো কিবাকে কমাই দিয়া আৰু এই বস্তুটি যেতিয়া মানুহে মাথাত লৈ পেলে জিমত যায় ট্ৰেইনাৰৰ ওচৰত যায় তেতিয়াহলে আমাৰ ইয়াতে সো কল ট্ৰেইনাৰ খিনিয়ে এই বস্তুটোৰ বহুত ৰং এডভান্টেজ লয় যেতিয়া মানুহজনৰ মাইন্ডত এটো থাকিব যে মই কেনেকৈ মোৰ ওজন কমাব পাৰো ওজন কেনেকৈ কমোৱা তাৰ মানে weighing machine-ত সেই নাম্বাৰটো যাতে কিবাকে ৰিডিউস হৈ যায় 70 আছিল মোক 60 কৰিব লাগে সো এটো গোল যেটা মানুহ থাকে তেটা ট্ৰেইনাৰ বিলাকে কি কৰে প্ৰথম কাম কৰাই কাৰ্বোহাইড্ৰেট ষ্টপ কৰাই দিয়ে কাৰ্বোহাইড্ৰেট বন্ধ কৰাই দিয়ে এটা কাৰ্বোহাইড্ৰেট বন্ধ কৰাই দিয়াৰ লগে লগে কি হয় গাইস কাৰ্বোহাইড্ৰেট বন্ধ কৰাই দিয়াৰ লগে লগে আমাৰ বডি ডিহাইড্ৰেট হয় কাৰণ কাৰ্বোহাইড্ৰেট আমাৰ বডিৰ যে গ্লাইকোজেন ষ্টৰ হয় আৰু গ্লাইকোজেনৰ কাম হৈছে ওয়াটাৰ হোল্ড কৰা সো কাৰ্বোহাইড্ৰেট বন্ধ বডি ডিহাইড্ৰেট হয় মানে ওয়াটাৰ ওয়েট খিনি বডিৰ পৰা ৰিডিউস হয় দ্যাট ইজ নট ফ্যাট লস ওয়াটাৰ ওয়েট লস তাৰ পিছত সেকেন্ড কাম কি কৰে আমাৰ পণ্ডিতসকলে ঠিকছে কাৰ্ডিও কৰে এতিয়া যেতিয়া এজন মানুহে অলমোস্ট মানে যেতিয়া এজন মানুহে বহুত লো কাৰ্বোহাইড্ৰেট ডায়েটত থাকে মানে বহুত কম ক্যালোৰিজ খাই থাকে আৰু ঠিকছে কাৰ্ডিও কৰি থাকে তেতিয়াহলে সেই মানুহজনৰ গাত যিখিনি বাসা খুসা যিখিনি মানে অলপ চলপ মাসলস আছিল সেইখিনিও লাহে লাহে লস হ'ব ধৰে কাৰণ বডিৰ ইতিয়া মাসলস ধৰি ৰাখা একো ৰিজন নাই সো এই মাসলস আর হেভি কিন্তু মাসল লস প্লাস ওয়াটার ওয়েট লস এই দুটা বস্তু লগ লাগি পেলে আফটার 1 মান্থ বা আফটার 2 মান্থ সেই ওয়েইং মেশিনটোত এটা সেই নাম্বাৰটো ৰিডাকশন হয় আৰু মানুহজনে হেতু চাই পেলে হ্যাপি হৈ যায় না গাইস কথা হল এই যে ওয়েটটো যে লস হল এই ওয়েটটো লস হোৱাৰ পিছত ইন দা এন্ড অফ 2 মান্থস না মানুহজনৰ ফিটনেস লেভেল ভাল হল না মানুহজনৰ হেলথ ইমপ্ৰুভ হল না মানুহজনৰ স্ট্রেংথ লেভেল ভাল হল না মানুহজনৰ এনার্জি লেভেল ভাল হল একো ভাল নহল না ফ্যাট লস হল না মাসল গেইন হল সব ফালে নিগেটিভ হল খালি ওয়েইং মেশিনটো সেই নাম্বাৰটো কমি গলা আৰু এইটো বস্তু চাই পেলে মানুহজন হ্যাপি নাও এতিয়া মানুহজনে যেতিয়া হৰেটো হেনেকে থাকিব নোৱাৰে এতিয়া মানুহজনে যেতিয়া নরমাল ইটিংত আহিব নরমাল আমাৰ দালি ভাত ব্ৰেড ৰুটি এবিলাক খাব লব অবভিয়াসলি তেতিয়া সেই মানুহজনে গুটিখিনি ওয়েট ৰিগেইন কৰি লয় আৰু ৰিগেইন কৰি লোৱাৰ পিছত এতিয়া সেই মানুহজনে কয় মই জিম মাৰিছিলো জিম এৰাৰ লগে লগে মোৰ গুটিখিনি ওয়েট আকৌ আহি গল আকৌ শকত হৈ গলো আপুনি জিম এৰা কাৰণে নহয় আপুনি জিম একো ভালকে কৰাই নাছিল আৰু সব ভুলভাল কৰিছিল এই কাৰণেহে আপোনাৰ এটো গতি হল সো গাইস এট ফাৰ্স্ট প্লেস সদায় প্ৰথমতে মই কওঁ মই মোৰ পাৰ্সোনালি মই মোৰ ক্লায়েন্টস খিনিক ন ওয়েট লস লৈ পেলে কিটিও মই কনফিউজ নকৰো ওয়েট লছত ফোকাস হ'বই নালাগে আমাৰ ফোকাস হ'ব লাগে ফ্যাট লস যেতিয়া আমি কৰো ফ্যাট লস কৰিলে নিজে নিজে ওয়েট লস এজ এ বাই প্ৰডাক্ট হেতু নিজে নিজে হ'বই আৰু গাইস ওয়েট এনেকুৱা এটা বস্তু মানুহৰ বডি ওয়েট হেতু মানুহৰ সদায় ফ্লাকচুৱেট হৈ থাকে তাৰ হল আজি কবাৰ পেট বেয়া তেতিয়াহলে সেইজন মানুহৰ সেইদিনা ওয়েট ফ্লাকচুৱেট হ'ব হেতু টেম্পৰাৰি ধৰা হল আজি এজন মানুহে হাই সোডিয়াম হাই জিআই ফুড এটা খালে মানে যেনে ধৰ পিজা সিজা খালে তো পিজা খোৱাৰ নেক্সট দিনা মানুহজনৰ ওয়েট অকমান গেইন হ'ব ওয়েট ফ্লাকচুৱেট হ'ব কিন্তু হেতু টেম্পৰাৰি ছোৱালীখিনি যেতিয়া পিৰিয়ড চলি থাকে তেতিয়া সেইজনী ছোৱালীৰ ওয়েট ফ্লাকচুৱেট হয় কাৰণ হেতু টাইমত ছোৱালীজনীয়ে ডিফাৰেন্ট টাইপস অফ ফ্লুইড বডিত হোল্ড কৰে কিন্তু হেতু টেম্পৰাৰি হেতু আসল ওয়েট গেইন বা ওয়েট লস নহয় হেকাৰণে গাইস মানে প্ৰথমতে যদি মানুহজনে না অকল সেই ওয়েইং মেশিনটো যেটো নাম্বাৰ দেখায় হেতু চাই যদি বহুত কনফিউজ হৈ থাকে তেতিয়া অকল যদি মানে হেতুত ফোকাস কৰি থাকে ওয়েইং মেশিনটোত কি নাম্বাৰ দেখায় তেতিয়ালে সেইজন মানুহ সদায় কনফিউজ হৈ থাকিব সো গাইস আমাৰ ফোকাস হ'ব লাগে সদায় ফ্যাট লস এটা ফ্যাট লস কেনেকৈ হ'ব এটা ফ্যাট লস কৰিব হলে গাইস আৰু আমাৰ yes এটা বহুত ইম্পৰ্টেন্ট বস্তু মাসলস আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট বস্তু বডিত যিমানে মাসলস থাকিব সিমানে সেইজন মানুহৰ ফ্যাট বাৰ্নিং কেপাসিটি বাঢ়িব কাৰণ মাসল সেলস আৰ মেটাবলিক্যালি মোৰ এক্টিভ দেন ফ্যাট সেলস এজন মানুহৰ গাত যিমানে মাসলস থাকিব সিমানে মানুহজনৰ ইনসুলিন সেনসিটিভিটি ইমপ্ৰুভ হ'ব মানে মানুহজনৰ বডিৰ গ্লুকোজ টলাৰেন্স কেপাসিটি বাঢ়িব হেকাৰণে মাসলস আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট মাসল আমি লস কৰিব নালাগে যিবোৰ মানুহে কৰি থাকে কাৰ্ডিও কৰি মাসল লস কৰিব নালাগে মাসল প্ৰিজাৰ্ভ কৰিব লাগে ইনফেক্ট বিল্ড হে কৰিব লাগে যাতে আমাৰ মেটাবলিজমটো ওভাৰ দা টাইম ইমপ্ৰুভ হয় সো গাইস মাসল গেইন আৰু ফ্যাট লস কৰিবৰ কাৰণে নাম্বাৰ 1 কাম হৈছে ৰেজিস্ট্যান্স ট্ৰেইনিং এনি ফৰ্ম অফ ৰেজিস্ট্যান্স ট্ৰেইনিং ঘৰত কৰক বডি ওয়েট নো প্ৰবলেম জিমত কৰক আৰু ভাল কথা কিন্তু এনি ফৰ্ম অফ ৰেজিস্ট্যান্স ট্ৰেইনিং ইজ very important নাও সেকেন্ড পইণ্ট হৈছে যে এটা মাসলস বিল্ড কৰিব হলে আৰু ফ্যাট লস কৰিবৰ কাৰণে প্ৰটিন আমাৰ ডায়েটত এডুকুৱেট থাকিবই লাগিব তেতিয়াহে
আমাৰ মাসলছ বিল্ড হোৱাৰ সুবিধা হ'ব আৰু প্ৰটিনৰ থাৰ্মিক এফেক্ট অফ ফুড 30% বহুত বেছি সেইকাৰণে সেইটোই মানে ক্যালোৰিক ডেফিচিট কৰাটো সুবিধা কৰে বহুত টেকনিক্যাল হৈ গৈছে এনিৱেজ গাইজ ৰেজিস্ট্যান্স ট্ৰেইনিং আৰু এডিকুৱেট প্ৰটিন ইন ডায়েট বহুত ইম্পৰ্টেণ্ট এই দুটা বস্তু ফলো কৰাৰ লগে লগে নিজে ফেট লছ হ'ব আৰু গাইজ ফেট লছ পাৰ্সোনেলি যেতিয়া মই মোৰ ক্লায়েন্টছখিনিক মই যেতিয়া মানে প্ৰচিডিউৰটো ষ্টাৰ্ট কৰোঁ মই মানে ৱেইং মেচিনত কি ৱেইট দেখাইছে মই সেইটোলৈ ইমান মাথাই নামাৰোঁ মই কি কৰোঁ মই প্ৰথমতে মেজাৰমেণ্টছ লওঁ প্ৰচিডিউৰটো ষ্টাৰ্ট কৰাৰ আগতে কঁকালৰ মানে কিমান ইঞ্চেছ আছে চাওঁ চেষ্টৰ লওঁ থাইজৰ লওঁ তাৰপিছত সেইটো মই ডায়েট আৰু ট্ৰেইনিঙত পেলোৱাৰ পিছত আফটাৰ 10 days চেক কৰোঁ তাৰহ'লে এজন মানুহৰ আগতে 40 ইঞ্চ কঁকাল আছিল তাৰপিছত যদি মই দেখা পালোঁ 39.5 তাৰমানে 0.5 ইঞ্চ ৰিডাকশ্যন ৱেইট কমক বা নকমক আমাৰ ফেট লছ হৈছে ন আমাৰ সেইটোৱে আমাৰ গ'ল হ'ব লাগে চ' মানে মই এইটোৱে কৈছোঁ যে গাইজ সদায় ৱেইট লছত ইমান অবচেছ হৈ নাথাকিব সদায় ট্ৰাই কৰক ফেট লছ কৰিবৰ কাৰণে আৰু ইয়াত এটা বহুত ইম্পৰ্টেণ্ট কথা আহে গাইজ আমাৰ যিখিনি মাসলছ আছে না মাসলছ 5 পাউণ্ড মাসলৰ সাইজ এইখিনি হ'ব আৰু 5 পাউণ্ড ফেটৰ সাইজ এইখিনি হ'ব মাসলছ আৰ হেভি কিন্তু ইয়াৰ সাইজ কম তাৰমানে যেতিয়া এজন মানুহে এনি ফৰ্ম অফ ৱেইট ট্ৰেইনিং ৰেজিস্ট্যান্স ট্ৰেইনিং কৰিব আৰু লগত এটা ভাল ডায়েট ল'ব প্ৰটিন থকা তেতিয়া মেবি কোনোবাটো সপ্তাহত মানুহজনৰ ৱেইং স্কেলত ৱেইট যদিও ৰিডিউচ নহয় তাৰমানে এইটো নহয় যে মানুহজনে আউট অফ দ্য ট্ৰেক হৈ গৈছে অলৰেডি মই কৈ অহাৰ দৰে মাসলছৰ ওজন বেছি থাকে সেইকাৰণে যদিহে মানুহজনে মাসল গেইন কৰিছে অভাৰ দ্য টাইম তেতিয়াহ'লে ৱেইট লছ নহ'ব পাৰে কিন্তু ফেট লছ হ'বই যদিহে মানুহজনে ক্যালোৰিক ডেফিচিট ডায়েট ফলো কৰি আছে চ' ৱেইট লছত ইমান কেতিয়াও ফ'কাছ কৰিব নালাগে আৰু কোনোবা এজন মানুহৰ প্ৰগ্ৰেছ হৈছে নে নাই সেইটো চাবৰ কাৰণে ৱেইং মেচিনত যে নাম্বাৰটো কমি গ'লেহে মানুহজনৰ প্ৰগ্ৰেছ হৈছে তেনেকুৱা একো নাই বডিৰ মেজাৰমেণ্ট যদি লাহে কমি আহিছে 0.3 0.5 হ'লেও যদি ৰিডাকশ্যন হৈছে তাৰমানে মানুহজন ৰাইট ট্ৰেকত আছে যদি মানুহজনৰ যদি কোনোবা এজন মানুহে আগতে 5টা পুশআপ কৰিছিল এতিয়া যদি 10টা পুশআপ কৰিছে তাৰমানে মানুহজনৰ ষ্ট্ৰেংথ বাঢ়িছে তাৰমানে মানুহজন ৰাইট ট্ৰেকত আছে মানুহজন যদি আগতকৈ এক্টিভ ফিল কৰে আগতকৈ এনাৰ্জেটিক ফিল কৰে ওভাৰঅল ষ্ট্ৰেছ লেভেল ঠিক আছে তাৰমানে মানুহজন ৰাইট ট্ৰেকত আছে চ' ৱেইটক লৈ পেলাই ইমান বেছি অবচেছ নহ'ব জাষ্ট এটা ৰাইট এপ্ৰোচ আৰু ৰাইট মেথড লৈ বস্তুটো ফলো কৰক আৰু মোৰ তাত কিছুমানে এনেকৈ ডিএম কৰে ইমান এক মাহত ইমান কেজি কমিবনে এই যিটো মানে এটা টাৰ্গেট লৈ আহে ন গাইজ এতিয়া ধৰা হ'ল এজন মানুহে এক মাহত 4 কেজি ৱেইট লছ কৰিব খুজিছে এতিয়া সেইজন মানুহৰ যদি এক মাহত 2 কেজি ৱেইট লছ হ'ল তাৰমানে কি মানুহজনে আৰু প্ৰচেছটো ফলো নকৰিব নেকি প্ৰগ্ৰেছ ইজ প্ৰগ্ৰেছ 1 পাউণ্ড হওক বা 1 কেজি হওক আমাক স্লো প্ৰগ্ৰেছ লাগে খুব ফাষ্ট প্ৰগ্ৰেছ নালাগে আৰু ৱেইট লছটো একেবাৰে নালাগে গাইজ আমাক ফেট লছ লাগে ফেট লছ যেতিয়া আমি কৰিবৰ কাৰণে ট্ৰাই কৰিম আমাৰ নিজে ৱেইট লছ এজ এ বাই প্ৰডাক্ট হ'ব আৰু গাইজ মষ্ট ইম্পৰ্টেণ্টলি আমাৰ ডায়েট সদায় প্ৰেক্টিকেল আৰু ছাষ্টেইনেবল হ'ব লাগে ভাত নাখাওঁ কিবা নাখাওঁ অমুক নাখাওঁ কিমান দিন এনেকৈ অসমীয়া মানুহ ভাত খামেই ন মই মোৰ চব ক্লাইণ্টক ভাত খাব দিওঁ যদি কোনোবাই ৰাতিপুৱা ৰুটি খায় সদায় ৰাতিপুৱা ৰুটি খাব দিওঁ যদি কোনোবাই ৰাতি ভাত খাই ভাল পায় সদায় মই ৰাতি ভাত খাব দিওঁ কিন্তু তাত অলপ ইফাল সিফাল কৰোঁ অভাৰঅল পৰ্চন চাইজটো অকণমান প্লাছ মাইনাছ কৰোঁ আৰু প্ৰটিন এড কৰোঁ আৰু চব ডায়েট তেনেকৈ হ'ব লাগে কিন্তু এনেকুৱা ডায়েটত চ' কল্ড এই কাৰ্বহাইড্ৰেট বন্ধ কৰা ডায়েটৰ দৰে ৰিজাল্ট নাপায় কাৰণ আমি সদায় বস্তুবোৰ লং টাৰ্ম চাওঁ আৰু আমি ৱেইট লছত গুৰুত্ব নিদিওঁ ফেট লছত গুৰুত্ব দিওঁ আৰু যিখিনি স্পেচিয়েলি ছোৱালীখিনি এইটো কৰে যিবিলাকে এনেকুৱা ফেট ডায়েট ফলো কৰে ৱেইট লছ হয় ৱেইট গেইন হয় ৱেইট লছ হয় ৱেইট গেইন হয় এই চাইকেলটো যিমানে মানে কৰি থাকে সিমানে ইন ফিউচাৰ মানে ৰেপিড ৱেইট লছ হ'লেতো ৱেইট গেইন হ'বই চ' ইন ফিউচাৰ কি হয় সেই ছোৱালীজনীৰ বা সেই মানুহজনৰ ইন ফিউচাৰ ৱেইট আকৌ পিছত ফাৰ্ডাৰ লছ কৰিবৰ কাৰণে বেছি দিগদাৰ হৈ যায় কাৰণ যিটো কোৱা হয় মেটাবলিক এডাপ্টেশ্যন ইমান টেকনিকেল টাৰ্মত নাযাওঁ মানে মই কি কৈছোঁ তুমি বডিটোক যিমানে উল্লু বনাব ট্ৰাই কৰিবা সিমানে বডিটোৱে পুছ বেক কৰিব নিজকে ছাৰ্ভাইভ কৰিবৰ কাৰণে কাৰণ বডিৰ মেইন প্ৰাইমেৰী কাম হৈছে ছাৰ্ভাইভেল ছেকেণ্ড হৈছে ৰিপ্ৰডাকশ্যন তাৰমানে এতিয়া ধৰা হ'ল কোনোবা এজনে যদি ফেট লছ কৰিবৰ কাৰণে অল অফ এ ছাডেন চব খোৱা বোৱা বন্ধ কৰি আনৰিয়েলিষ্টিক খুব ৰেষ্ট্ৰিক্ট কৰে নিজকে খোৱা বোৱাত তেতিয়াহ'লে আফটাৰ ফিউ ডেইজ your body will stop losing fat কাৰণ বডি নিজক সাৰ্ভাইভ কৰিবৰ কাৰণে বিচাৰে আৰু গাইজ আমাৰ বডিটো এনেকৈ ডিজাইন হৈছে ইমান মানে বছৰৰ পৰা যে আমাৰ বডিয়ে সদায় ফেট হোল্ড কৰিব বিচাৰে টু সাৰ্ভাইভ সেইকাৰণে ষ্টাৰ্টিঙতে অকণমান মানে এটা ভাল এপ্ৰ'চ আৰু ভাল মেথড লৈ পেলাই নিজৰ মানে ফেট লছ বা ট্ৰান্সফৰ্মেশ্যন জাৰ্নিটো ষ্টাৰ্ট কৰিব লাগে যাতে সেইটো সেই মানুহজনে সদায় ফ'ল' কৰি থাকিব পাৰে
সদায় যাতে ফিট থাকিব পাৰে এনেকুৱা নহয় মই 2 মাহ ভাত খোৱা বাদ দিলোঁ 3 মাহত মোৰ আকৌ ৱেইট গেইন হৈ গ'ল আকৌ এনেকুৱা কৰিলোঁ আকৌ তেনেকুৱা নহয় ষ্টাৰ্টিঙতে এনেকুৱা এটা এপ্ৰ'চ ল'ব লাগে যিটো সেইজন মানুহৰ কাৰণে প্ৰেক্টিকেল আৰু ছাষ্টেইনেবল হয় ভাত চাত নোখোৱাকৈ বাদ দি এনেকুৱা নহয় ৰাইট গুড নাইট